আণ্টি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু মোক অতি মানে সোনকালে ইমানখিনি মৰম দিয়াৰ বাবে সকলোকে আকৌ এবাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আজি দেওবাৰ অলপ চলপ বাৰীৰ কাম বন কৰাও হ'ল বাৰু, মানে গোটেই ঘাঁহ বনবোৰ বেছি হৈ আছিলে বাৰীখনত। আৰু এইফালে দেখিছেনে গোটেই বৰষুণ দি মানে জেগাবোৰ বেছি বেয়া কৰি দিছিলে। যিহেতু এইকেইদিনটো লেঠাৰি বৰষুণেই, আৰু আজি বতৰটো ভাল আজিয়ে কালিয়ে, আৰু সেইকাৰণে কাপোৰ চাপোৰবোৰ ধুলোঁ আৰু চববোৰ ৰ'দত দিয়া হ'ল। তেনেকেই দিনটো আজি মানে কি কৰিম কি নকৰোঁ সকলোখিনি দেখাম ভিডিঅ'টো। আৰু প্লিজ ভিডিঅ'টো শেষলৈকে চাই যাব, আৰু যদি ভাল পায় শেষত লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। তেনেহ'লে ব'লকচোন মোৰ লগত ভিডিঅ'টো মানে আৰম্ভ কৰোঁ। আৰু এইজোপা দেখিছেনে মনি প্লেণ্ট মানুহৰ ঘৰত আচলতে থাকিলে ভাল বুলি কোৱা শুনো। আমাৰ ঘৰতো এয়া এতিয়া গিলত আমি লগাই দিলোঁ। এয়া দেখিছেনে খুব মানে আচলতে পানী দি থাকিব লাগে ৰাতিপুৱা, মানে এনেকৈ কোৱা মতে ৰাতিপুৱা পানী দিলে ভাল মনি প্লেণ্টত বিশেষকৈ। আৰু যিবোৰ পাত মানে পকে সেই পাতখিনি হাতেৰে এনেকৈ এৰুৱাই দিব লাগে। আৰু যিহেতু এতিয়া বাৰু নাই তেনেকুৱা ধৰণৰ পাত, আৰু কিমান দীঘল হৈছে দেখিছে, ইফালৰ পৰা সিফাল পাই গৈছেহি। আৰু এটা লাইন এনেকৈ দিব পাৰিম 3 নম্বৰ লাইনটোত। ৰ'ব দেই ভালকৈ দেখুৱাই দিছোঁ কেমেৰাটোত। এয়া দেখিছেনে কাৰ কাৰ ঘৰত এনেকৈ আছে প্লিজ কমেণ্টত জনাব। খুব খালি পানী দি থাকিব লাগে, তেতিয়া আগবাঢ়ে। আচলতে যিকোনো বস্তুৱেই হওক, ফল মূলেই হওক বা ফুলনি বাগিচাই হওক, মানে গছ চছ থাকিলে পানী চানী দি থাকিব যিমান পাৰে সিমানেই আচলতে মানে বস্তুটো গ্ৰ'থ হয়। এইজোপা কি কয় জনাবচোন দেই, এইজোপাৰ মই নামটো নাজানো, কিন্তু দেখিছে বহুত ধুনীয়াকৈ মানে ডাঙৰ হৈছে। আৰু এইজোপা মোক ওচৰৰ খুৰীগৰাকীয়ে দিছিলে। আৰু যিবোৰ এক্সট্ৰাকৈ এনেকৈ গৈছে সেইখিনি এতিয়া আঁতৰাই দিছোঁ টাববোৰৰ পৰা, আৰু অলপ পানী দিব লাগিব। আৰু যিমানেই পানী দিয়া আচলতে সিমানেই ভাল, আৰু দৈনিক আচলতে পানী দিব পালে সিমানেই ভাল। এইজোপা লাকি বেম্বো আমাৰ এইটো আছে, আৰু যিটো হোৱাইট মাজত এনেকৈ আঁচ আছে সেইটো আছে। এইটো আচলতে ভিতৰত মানে ইনডোৰ হিচাপে ৰাখিলেও ভাল। আমি যিটো বাহিৰতে ৰাখিছোঁ বাৰু এতিয়া, আৰু ভিতৰত ৰখা নাই। আৰু ভিতৰত ধুনীয়াকৈ টাব চাব আনি ভালকৈ ভিতৰত ৰাখিব লাগিব। আৰু সদায় এনেকৈ নিজে ভাল লগা আৰু ভালপোৱা কামবোৰ কৰি নিজৰ মনটোকে আচলতে ভাল লগাই ৰাখোঁ। আৰু এইখিনি জাবৰ আৰু চফা তফা কৰি ভিতৰত আহি এয়া ভাইটিয়ে মেগী বনাই থৈছিলে, মেগী খাই ল'লোঁ। মেগী চেগী খাই গা পা ধুই মেলি মাংস আনিছিলে যিহেতু আজি দেওবাৰ। আৰু এয়া মায়ে দেখিছেনে খুব ধুনীয়াকৈ ফ্ৰাই কৰিছে। আৰু আজি আমাৰ দুপৰীয়াৰ সাজত এয়া মাংস, পটল ফ্ৰাই, আৰু এনেকেই আৰু চিম্পুলকৈ। A few moments later. আৰু এয়া এতিয়া মচমচীয়াকৈ পকৰি বনাইছোঁ লাল চাহৰ লগত। সন্ধিয়া সময়ত এনেকৈ খাই আচলতে খুব মজা লাগে, আৰু সকলোৱে জানেই। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ দেই, বাই বাই।